এটা সুবিধাই নাপায়। এই ৰাজনীতিকভাৱে মই আজি সক্ৰিয়ভাৱে দিল্লীলৈকে গৈ পাই বিভিন্ন লিডাৰৰ লগত উঠা বহা কৰি কি মূল্যটো আছে। গতিকে এতিয়া মই নিজকে সৌভাগ্য মানিছোঁ। এইবাৰ লাষ্ট সময়ত মই এটা ৰাইজৰ লগত থাকি নিজৰ অঞ্চলৰ কাৰণে কাম কৰাৰ এটা সুযোগ পাইছোঁ। সেইটোৰ দ্বাৰা আমাৰ লোকেলৰ সমস্যাখিনি যিকোনো প্ৰকাৰে আমাৰ বিজেপি চৰকাৰ অহাৰ পিছত আমি সম্পূৰ্ণ সমাধান কৰি লম। লাষ্ট এটা প্ৰশ্ন আপোনাৰ, যেহেতু ইয়াত উত্তৰাঞ্চল পানী সমস্যা, যিখিনি উত্তৰাঞ্চল তাত হাতী আৰু মানুহৰ সংখ্যাত এটা বিৰাট ডাঙৰ সমস্যা আছে, জ্বলন্ত সমস্যা আছে। এই সম্পৰ্কত আপুনি কি না, এই ক্ষেত্ৰত আমি ব্যৱস্থা ল'ম। হাতী যাহাতে খাদ্যৰ অভাৱ হ'ব নোৱাৰে। আমাৰ বৰ্ণালী যিটো ৱাইল্ড লাইফ আছে, তাত আমাৰ জীৱ জন্তুবিলাকে খাব পৰা যিখিনি গছ গছনি আছে, যিখিনি তেওঁলোকৰ কাৰণে দৰকাৰ খাদ্য আছে, এই খাদ্যবিলাক আমি এভেইলেবল কৰাৰ কাৰণে ব্যৱস্থা ল'ম। আৰু এটা আমি সংস্কৃতি কৰিম। যদি মানুহে বৰ্ণালী ৱাইল্ড লাইফ যায়, গছৰ কলৰ মূৰা এটা লৈ যায়, তাত দান দি আহিব লাগে, যাতে সেই কলগছ জপা হৈ পালে তেওঁলোকৰ খাদ্য হয়। আৰু তাতে যিবিলাকে সেইটো দিব, তেওঁলোকে আশীৰ্বাদ পাব গণেশ বাবাৰ। এনেকুৱা ধৰণৰ আমি কালচাৰ ডেভেলপ কৰোঁ যে যোনে যাওক তেওঁলোকৰ কাৰণে খাদ্যৰ কিবা এটা ব্যৱস্থা কৰি আহক। আৰু চৰকাৰী বহুত আঁচনি আছে ফৰেষ্টৰ, নতুনকৈ ফৰেষ্টেশ্যন কৰিব লাগে, সেইবিলাক ৰূপায়িত হোৱা নাই, কোনেও ইমপ্লিমেণ্ট কৰা নাই। সেইটো আমি এতিয়া সঠিকভাৱে কৰিম। গতিকে তেতিয়াই খাব যদি অভাৱ নাই, হাতীয়ে কাকো অত্যাচাৰ নহয়, নিজে আহিব, নিজে গুচি যাব। খাব নাপালেতো খং উঠিবই। গতিকে সেইকাৰণে হাতী আমি কেনেকৈ তেওঁলোকৰ কাৰণে থকাৰ সুবিধাজনক ব্যৱস্থা কৰিব পাৰোঁ, তেনেকুৱা ধৰণৰ আমি বিশেষ আঁচনি লৈ পেলাই এই সংঘাতটো আমি নাইকিয়া কৰিম। থেংক ইউ।